Hello friends, this is Ankita. Welcome to my kitchen channel. মই my kitchen channelৰ জৰিয়তে আপোনালোকৰ কাৰণে লৈ আহিছো মোৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা ৰন্ধন প্ৰণালীৰ কিছুমান সিম্পল ৰেচিপি। এই ৰেচিপিসমূহৰ জৰিয়তে আপোনালোকো উপকৃত হ'ব বুলি মই আশা কৰিছো। গতিকে আহক আমি কুকিং ষ্টাৰ্ট কৰোঁ। নমস্কাৰ সখীসকল, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো মহাৰাষ্ট্ৰৰ ষ্টাইলৰ ভেন্দি ভাজিৰ ৰেচিপি। এই ভেন্দি ভাজি ৰেচিপিৰ কাৰণে আমাক লাগিব ভেন্দি, অলপমান ভাজি লোৱা বাদাম, শুকানকৈ ভাজি লোৱা বাদাম আৰু এচামুচ ৰেড চিলি পাউডাৰ, এচামুচ জিৰা পাউডাৰ, এচামুচ ধনিয়া পাউডাৰ, এচামুচ গোটা জিৰা আৰু অকণমান হিং আৰু 4টা জলকীয়া, এটা পিঁয়াজ। আপোনালোকে দেখিছে যে এয়া মই সৰু সৰু চামুচে এচামুচ লৈছোঁ। যদি আপোনালোকৰ ওচৰত এইটো সাইজৰ চামুচ নাই তেনেহ'লে ডাঙৰ চামুচেৰে আধা ল'ব। এতিয়া আমি ভাজি লোৱা বাদামখিনি মিক্সিত গুড়ি কৰি ল'ম। এতিয়া আমি এই ভেন্দিখিনি একেটা সাইজতে সমানকৈ কাটি ল'ম। সখীসকল, ইতিমধ্যে মোৰ ভেন্দি আৰু পিঁয়াজ কাটি ৰেডি হৈ গৈছে। এয়া মই বাদামখিনি গুড়ি কৰি ল'লোঁ মিক্সিত। এতিয়া আমি প্ৰথমতে কেৰাহীত অলপ তেল দিম। তেলখিনি ইতিমধ্যে গৰম হৈছে। এতিয়া আমি গৰম তেলত এয়া জিৰা দিছোঁ আৰু যদি বিচাৰে আপোনালোকে মই অলপমান মেথি গুটি আৰু চফো দি দিছোঁ। এতিয়া আমি ইয়াত দিম পিঁয়াজখিনি। প্ৰথমতে পিঁয়াজখিনি ভাজি ল'ম। গেছটো অলপ কমাই ল'ম। এতিয়া পিঁয়াজখিনি অলপ সময় সিজিব দিম। পিঁয়াজখিনি ব্ৰাউন কালাৰ নোহোৱালৈকে লৰাই থাকিব। ইয়াত পিঁয়াজখিনি ইতিমধ্যে সিজিছে। এতিয়া আমি ইয়াত জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, অলপমান হিং, হালধি এচামুচ, অলপমান নিমখ দি ভালদৰে মিক্স কৰিম পিঁয়াজৰ লগত। এতিয়া আমি ইয়াত ভেন্দিখিনি দি দিম। এতিয়া আমি এই পিঁয়াজত ভেন্দিখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। ভেন্দিখিনি ভালদৰে ফ্ৰাই নোহোৱালৈকে সিজাই থাকিব। ভেন্দিখিনি ইতিমধ্যে হাফ ফ্ৰাই হৈছে। এতিয়া আমি ইয়াত ৰেড চিলি পাউডাৰ এড কৰিম অলপমান আৰু এইখিনি ভালদৰে মিক্স কৰি দিম। এতিয়া আমি ইয়াত পিচি থোৱা বাদামখিনি এড কৰিম আৰু ভেন্দিখিনিৰ লগত ভালদৰে মিক্স কৰিম। এয়া ভেন্দিৰ লগত বাদামখিনি ভালদৰে মিক্স কৰা হৈ গৈছে। এতিয়া আমি এইখিনি 10 মিনিটৰ কাৰণে ঢাকোন মাৰি থ'ম। এটা কথা মন কৰিব যে 10 মিনিটৰ ভিতৰত আমি দুবাৰ
ভেন্দিখিনি লৰাই দিব লাগিব। সখীসকল, যদি আপোনালোকে দেখে যে চব্জিখিনি বনাই থাকোঁতে যদি অকণমান চাৰিওকাষে লাগি ধৰিছে, তেনেহ'লে আপোনালোকে তাত অলপ পানী দিব পাৰে, অকণমান। এতিয়া চাওক, চামুচত অকণমান ইফালে। এটা কথা মন কৰিব যে পানীখিনি একে ঠাইতে নাঢালিব। আমি চাৰিওফালে অকণ অকণ দি দিছোঁ। তাৰপিছত এইখিনি ভালদৰে মিক্স কৰি দিম। সখীসকল, ইতিমধ্যে আমাৰ চব্জি হৈ গৈছে। এতিয়া এইখিনি আমি কেৰাহীৰ পৰা কাঢ়ি থ'ম। সখীসকল, ইতিমধ্যে মোৰ ভেন্দি চব্জি হৈ গৈছে। এয়া আজিলৈ ইমানেই। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে অনুগ্ৰহ কৰি কমেণ্টৰ জৰিয়তে জনাই যেন। আৰু যদি কিবা ভুল হৈছে তেন্তে সুপৰামৰ্শ পাম বুলি আশা কৰিলোঁ। আজিলৈ আহোঁ। আপোনালোকে মহাৰাষ্ট্ৰৰ ভেন্দি চব্জি নিশ্চয় ট্ৰাই কৰিব।